হয় নমস্কাৰ। আজি আমাৰ সৈতে উপস্থিত আছে আংট ইংতি ডাঙৰীয়া। তেখেতৰ সৈতে ইমান বছৰে তেখেতসকলে যিটো যুঁজ যুঁজি আছে সেইটোৰ বিষয়ে তেখেতক সুধিবলৈ বিচাৰিম। যিহেতু বিগত কিছু দিনত আপোনালোকে বিভিন্ন ধৰণৰ পৰিস্থিতি দেখি আহিছে আৰু সেই আপোনালোকে কিমান সন্তুষ্ট, কেনেকৈ আজি আপোনালোকৰ মিটিং কেনেধৰণে গ'ল? হয়, যিটো সিদ্ধান্ত লৈছে, ধৰি লওক কলম কাগজত যিটো লিখিছে সেইটো আমি সন্তুষ্ট বুলি ক'ব লাগিব। কাৰণ যিহেতু মূল দাবী আছিলে সেইটো PGR মাটিৰ পৰা বেদখলকাৰীক এভিকশ্যন কৰিব লাগিব, সেইটোহে মূল দাবী। আজি সিদ্ধান্ত ছেভাৰেল কি তেনেকুৱা ডিচিশ্যন আছে, সেইটোৰ ভিতৰত আটাইতকৈ এটা গুৰুত্বপূৰ্ণ এটা যিটো ডিচিশ্যন হৈছে সেইটো হ'ল PGR মাটিত তাৰমানে ফেজ ৱাইজ হ'ব ইভিকশ্যন। সেইটো ফেজ 1, গতিকে আজি ইতিমধ্যে কাউন্সিলে এভিকশ্যন কৰিব বুলি এইটো সিদ্ধান্ত লৈছে। তো সেইটো আমি সন্তুষ্ট বুলি ক'ব লাগিব। কিন্তু এতিয়া কথা হৈছে একশ্যনটো দেখা পাব লাগিব। কাৰণ কৰিম বুলি হয় তেনেকুৱা ধৰণৰ ডিচিশ্যনটো আগতো 2024 ফেব্ৰুৱাৰী মাহতো আমি দেখিছোঁ, কিন্তু একশ্যন আমি দেখা পোৱা নাই। গতিকে আজিও ক'ম যে কলম কাগজত আমি সন্তুষ্ট বুলি ক'ব লাগিব, কিন্তু একশ্যনটো এইটো দেখুৱাব লাগিব বুলি আমি আজিও ক'ম। সেইটো কিছুদিনৰ পূৰ্বে আপোনালোকে গুৱাহাটীত এখন মিটিং কৰে। সেই হয় মিটিঙত আচলতে যি আপোনালোকে দাবীসমূহ জনায় হয় সেয়া কেনেকৈ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই গোটেইখিনি মানে নে নামানে, কেনেকুৱা আপোনালোকে সন্তুষ্ট হৈছিল নে? মিটিঙতো তাত আজি যিটো সিদ্ধান্ত লৈছে এই গোটেইটো সিদ্ধান্ত চিফ মিনিষ্টাৰৰ আগতেইটো লোৱা হৈছে, ঠিক আছে। কিন্তু এই PGR মাটি যিটো ফেজ ৱাইজ দৰে যিটো এভিকশ্যন কৰিব বুলি সেইটো তাত ডিচিশ্যন লোৱা নাছিলে, কিন্তু আজি কাউন্সিলে এইটো সিদ্ধান্ত লৈছে, আমি ভাল পাইছোঁ। কিন্তু আমি আজিও ক'ম গোটেইটো অসমবাসীক, গোটেইটো অসমীয়াক আৰু যিমানে অসমত জনজাতি আছে আমি আজিও ৰিকুৱেষ্ট কৰিম, বা আমি যোৱা কিছুদিনত যেনেদৰে আমাক সহায় যোগিতা কৰিছে, আমাক থিয় দিছে, সেইটো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গোটেইটো অসমবাসীক। আৰু আজিও ৰিকুৱেষ্ট কৰাৰ কাৰণটো হৈছে এতিয়া কাউন্সিলে ডিচিশ্যন লৈছে যে এভিকশ্যন ফেজ ৱাইজ কৰিব বুলি, কিন্তু সেইটোত আৰু ষ্টেট গভৰ্ণমেণ্টৰ তৰফৰ পৰা ফ'ৰ্চ দিব লাগিব। সেইটো ফ'ৰ্চ দিবৰ কাৰণে গোটেইটো অসমবাসীয়ে এইটো প্ৰেছাৰ ষ্টেট গভৰ্ণমেণ্টক দিব বুলি আমি আশা কৰিছোঁ বা আমি ৰিকুৱেষ্ট কৰিছোঁ। সেইটোৱে আমি হিমন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্যত পাওঁ যে কাউন্সিলৰ পৰা এটা ভুল হ'ল, এফিডেভিট এটা দিয়া দেৰি হৈছে বুলি কয়। সেইটো বিষয়ে আপোনালোকে কি ক'ব? সেইটো নিশ্চয় এইটো ভুল কৰিছে বুলি ক'ব লাগিব। কাৰণ কাউন্সিলে কোৰ্টৰ পৰা যিমানবাৰ হিয়াৰিং মাতিছে সেই গোটেই প্ৰত্যেকটো হিয়াৰিঙত মাত্ৰ সময়হে বিচাৰিছে যে 1 সপ্তাহ লাগে, 2 সপ্তাহ লাগে, 3 সপ্তাহ লাগে, তেনেকুৱাকৈ সময়টো গুচি গৈ আছে, কিন্তু এফিডেভিটটো বা শপতনামাটো দাখিল কৰা নাই। সেই গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে সেইটো সঁচা কথা কৈছে। আৰু আমি ক'ম আজি চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ আগত যিটো সিদ্ধান্ত লৈছে যে কাউন্সিলে 5 তাৰিখতে শপতনামা এইটো দাখিল কৰিব লাগে বুলি, সেইটো আমি আশা কৰোঁ যে এইবাৰ কাউন্সিলে এইটো শপতনামাটো দাখিল কৰিবলৈ আমি আশা কৰোঁ। আচলতে এভিকশ্যন মাত্ৰ সেই PGR এৰিয়া অকল খেৰনিতে হ'ব নে PGR বাকী কাৰ্বি আংলঙৰ বিভিন্ন ঠাই যেনে বকুলীয়াৰ কথা কৈছে, আকৌ ডিপাৰ্টমেণ্ট লেণ্ড কথা কৈছে, সেইবিলাকতো হ'ব নেকি? নাই, সেইটো হ'ব। এইটো আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইটো কথা স্পষ্ট কৈছে যে অকল PGR মাটি বুলি নহয়, আৰু বেলেগ ঠাইত যিমান গভৰ্ণমেণ্ট লেণ্ড আছে, ধৰি লওক বকলীয়া ঘাটত যিটো ইৰিগেশ্যন মাটি, আৰু আপোনাৰ ৱেষ্ট কাৰ্বি আংলঙত একদম PGR মাটিত কাষতে আছে ছইল কনজাৰ্ভেশ্যন বা তেনেকুৱা ট্ৰাইবেল ৱেলফেয়াৰ ছ'চাইটি তেনেকুৱা মাটিত আছে। সেই তেনেকুৱা মাটিত এনক্ৰ'চাৰ্ছবিলাক আছে। তো সেই ধৰণৰ মাটিটো এভিকশ্যন কৰিব বুলি মুখ্যমন্ত্ৰী বা আমাৰ CMAটো স্পষ্ট কৰিছে। আমি আশা কৰোঁ এটি অতি সোনকালে এই বকলীয়া ঘাট বা PGR মাটি বা তেনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট লেণ্ডত ইভিকশ্যন হ'ব বুলি আমি আশা কৰোঁ। আপোনালোকে যেতিয়া প্ৰটেষ্ট কৰে তাত আমাৰ কিছু কাৰ্বি ভাই তেখেতসকলৰ ঢুকায়, সেই বিষয়ে কেনেকুৱা? আপোনালোকৰ মনটোতো বহুত বেয়া লাগিছে। সেইটো অতি দুখ লগা কথা। মাত্ৰ কাৰ্বি বুলি নহয়, আৰু আমাৰ বঙালী ভাইৰ পৰা এজন হেণ্ডিকেপ আছিলে এজন, সেইটোতো ঘটনা হ'ল। হয়, এইটো ঘটনা হ'ল, এইটো বেয়া হৈছে, এনেকুৱা হ'ব নালাগে। মানুহবিলাক যদি মিডিয়াত চাই, আমি সেইদিনাখন 23 তাৰিখ দিনাখন আমি ৰাতিপুৱাৰ পৰা আমি চেষ্টা কৰিছোঁ, সিফাল আমি গৈ থাকি আমি এনেকুৱা ভাইলেঞ্চ হ'ব নালাগে বুলি আমি এইটো চেষ্টা কৰিছোঁ। পুলিচে দেখিছে নিজে, কিন্তু আৰু তেনেকুৱা এইটো মব বুলি ক'ব লাগিব। যেতিয়া মবটো গোট খায় তেতিয়াহ'লে আউট অফ কণ্ট্ৰল হৈ যায়।
তো সেই আউট অফ কণ্ট্ৰল হোৱাৰ কাৰণটো সেইটো বুজিব লাগিব। যেতিয়া হাংগাৰ ষ্ট্ৰাইক হৈছিলে ডে 1 পৰা ডে 15লৈকে এইটো শান্তিপূৰ্ণভাৱে চলি আছিলে, কিন্তু ভায়োলেন্স ষ্টাৰ্ট হোৱা বা প্ৰভোক হোৱাটো আমাৰ আৰক্ষীয়ে ভুল কৰিছে বা ষ্টেট গভৰ্ণমেণ্টৰ হোম ডিপাৰ্টমেণ্টে ভুল কৰিছে। সেই 22 তাৰিখ দিনাখন কাউন্সিলে আমাক ৰিটেন ইনভিটেশ্যন দিছে, আমাক ইনভাইট কৰিছে যে আমি টক্স কৰিম বুলি। তো আমিতো টক্সৰ কাৰণে আমি প্ৰিপেয়াৰ কৰি আছিলোঁ, কিন্তু মানে হঠাৎ মানে আমি শুই থকা অৱস্থাতে একদম 3 বাজি মাজৰাতি আৰক্ষী আহিছে, আমাক জোৰ জবস্তি মানে টেৰৰিষ্ট দৰে আমাক চুচৰাই লৈ গ'ল। তো সেইটো কথা লৈ মানে কথাটো ভাইৰেল হৈছে আৰু মানে গোটেইটো কাৰ্বি আংলঙৰ পৰা সিফাল পৰা মানুহ আহিছে। তো সেই মানুহবিলাক এইটো কোনো সংগঠনৰ মানুহ নহয়, সেইটো গতিকে গোট খাই মানে এইটো মব নিচিনা হৈ গ'ল। সেইকাৰণে সেইটো আউট অফ কণ্ট্ৰল তেনেকুৱা হৈ গ'ল। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে আৰক্ষীয়ে সেইটো কিয় কৰিলে বা কাউন্সিলে সেইটো কিয় কৰিলে? আপোনালোকে আমাক ৰিটেন ইনভিটেশ্যন দিছে যদি এটলিষ্ট মানে টক্স টেবুলতো বহিব দিয়ক, আমাক বহিব দিয়ক। কাগজো দিছে আৰু পুলিচো আমাক মানে এৰেষ্ট কৰাব আমাক পঠাইছে, এইটো কি কথা? তো হিপক্ৰেচি বুলি ক'ব লাগিব। কিন্তু যাতে নহওক, আজি এনেকুৱা তাৰিখ আহিছে যে আমি কাউন্সিল বা ষ্টেট গভৰ্ণমেণ্টৰ মাজত আমি আলোচনা কৰিছোঁ আৰু আমাৰ যিটো মূল দাবী আছে সেই মূল দাবী লৈ কাউন্সিলে একশ্যন ল'ব বুলি কৈছে। তো আমি আশা কৰি একশ্যন ল'ব বুলি, কিন্তু আমি ক'ম যে সন্তুষ্টি সেইদিনাখন হ'ব যিদিনাখন একশ্যন দেখা পাব। সেইটোৱে। শেষত মই এটা সুধিব বিচাৰোঁ, আপোনালোকে 16 নে 17 তাৰিখে বুলি এখন মিটিং এখন আপোনালোকৰ মাজত হ'ব, সেইখনত আচলতে আপোনালোকে কি এটেম্প কৰিছে, কি ক'ব আপোনালোকৰ? যিটো মুখ্যমন্ত্ৰীৰ ওচৰত যিটো আলোচনা হ'ব না, এটেম্পটো সেইটোৱে হ'ব যিটো আমাৰ মূল দাবী আছে। তাৰমানে PGR BGR মাটিত যিটো এভিকশ্যন হ'ব লাগে বুলি যিটো মূল দাবী আছে, সেইটো কথালৈহে আমাৰ আৰু এটেম্প হ'ব যে সেইটো একশ্যন হ'ব লাগে আৰু ষ্টেট গভৰ্ণমেণ্টৰ পৰা কোঅপাৰেশ্যন হ'ব লাগিব। কাৰণ আমাৰ কাউন্সিল হাতত পুলিচ নাই, সেইটো পুলিচটো নিশ্চয় দিব লাগিব বুলি সেইটোহে আমি প্ৰেছাৰ দিম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগত। আৰু লগতে ক'ম যে আমাৰ যিটো ডাঙৰ যিটো সমস্যা, আমি যদি মুঠকৈ যদি চাই তেতিয়াহ'লে আমাৰ PGR BGR মাটিতহে মানে বেদখলকাৰীবিলাক আছে বুলি নহয়। আমি ক'লোঁ বেলেগ ঠাইতো আছে, বহুত আছে। তো সেই বেলেগ ঠাইত গভৰ্ণমেণ্ট লেণ্ড বা আমাৰ কিছুমান ঠাইত তেনেকুৱা আছে, ডিফুটো আছে যে আমাৰ ট্ৰাইবেলসকলৰ বা অসমীয়াসকলৰ তেনেকুৱা মাটি পটা আছে, কিন্তু দখলত মানে বাহিৰগত মানুহে দখল কৰি আছে। তো তেনেকুৱা মাটিটো মানে সহায়যোগিতা কৰিব লাগিব অসম চৰকাৰে যেতিয়া কাউন্সিলে একশ্যন ল'ব। তো আমি বিচাৰিম যে মাত্ৰ PGR BGR মাটি বুলিও নহয়, মানে আমাৰ গোটেইটো আমাৰ যিমান প্ৰব্লেম আছে সেইটো মানে সমাধান হ'ব লাগিব। আৰু ক'ব লাগিব আমাৰ কাউন্সিলে যিটো দুটা গুৰুত্বপূৰ্ণ তেনেকুৱা আইন বনাইছে, মাটিৰ ক্ষেত্ৰত লেণ্ড এক্ট আৰু আমাৰ যিটো ৰুলছ ফৰ কণ্ডাক্টিং ইলেকশ্যন আণ্ডাৰ 6th শ্বেডিউল, এই দুটা আইন মানে ফচি আছে মানে মুখ্যমন্ত্ৰীৰ হাতত। সেইকাৰণে আমি ক'ম যে আমি প্ৰেছাৰ দিম যে টাইম বাউণ্ড মানে সময়মতে যিটো আইন ফচি আছে সেইটো কাউন্সিল হাতত আহি এই পাছ হ'ব লাগিব, একটো মানে এনফৰ্চ হ'ব লাগিব। তেতিয়াহে আমাৰ মাটি আৰু আমাৰ যিটো ভোটাধিকাৰ সেইবিলাক আৰু সুৰক্ষিত হ'ব। সেইটোৱে।